हेलो फ्रेंड्स तुम्हारों এটা নতুন ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছো আমি ক্লাস 10ৰ ত্ৰিকোণমিতি চেপ্টাৰটো আলোচনা কৰি আছিলো আমাৰ যেটো কোৱেশ্চন নম্বৰ 1 2 পৰা কৰি 6 নম্বৰ কোৱেশ্চন লৈকে আমাৰ কমপ্লিট কৰা হৈ গৈছে আজি আমি 7 নম্বৰ কোৱেশ্চনটো আলোচনা কৰো ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো ত্ৰিকোণমিতি চেপ্টাৰ 8.1 ৰ তোমালোকক 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে cot θ = 7 কি 8 দি আছে cot θ = 7/8 দিয়া আছে আৰু তোমালোকক এই কেটাৰ মান ওলাব দিছে 1 plus sin theta 1 minus sin theta divided by 1 plus cos theta 1 minus cos theta এইটোৰ মান ওলাব দিছে আৰু cos square theta টো আমাৰ ধুনিয়াকৈ ওলাই যাব কাৰণ এইটো স্কয়াৰ কৰি দিলে হৈ গল গতিকে cos square theta টো ইমান এটা অসুবিধা নহয় 2 নম্বৰটো ওলোৱাৰ হয় নহয় এইটো ইজিলি ওলাই যাব এটা কথাটো হল 1 নম্বৰটো ওলাও কেনেকে হয় না তে 1 নম্বৰটো ওলাবলৈ কাৰণে প্ৰথমে চোৱা তোমালোকে আমাক sin theta আৰু cos theta ৰ মান কেটা লাগিব নাই sin theta আৰু আমাক cos theta ৰ মান কেটা লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম সেই মান কেটা থাকিলেহে আমি এই গুটেই বস্তুটো আমি উলিয়াব পাৰিম তে তাৰ কাৰণে আমি কি কৰিম আগতে আমি কি কৰি লব লাগিব এই যেটো আমাক ডাটা দিছে cot theta = 7/8 তাৰ এইটো ত্ৰিভুজত কেনেকনো দেখিব আমি এটা ত্ৰিভুজ আঁকিবলৈ চাই ন আহাচোন আমি এটা সমকোণী ত্ৰিভুজ আঁকিম হয় নাই সমকোণী ত্ৰিভুজ এটা আঁকিম আমি সমকোণী ত্ৰিভুজ মানে কি এই কোণটো কিমান 90 ডিগ্ৰী নহয় জানো এই ত্ৰিভুজটোৰ নাম লৈছো মই ধৰা a b কি c ত্ৰিভুজটোৰ নাম abc ধৰি লৈছো মই এই কোণটো থিটা গতিকে এইটো কোণ যদি থিটা হয় তেতিয়া হলে কি হ'ব এই বাহুডালৰ নামটো কি হ'ব আমাৰ b পৰিব হয় নাই 90 ডিগ্ৰী আৰু থিটাৰ লগৰ বাহুডাল b গতিকে আৰু এই বাহুডাল p আৰু এই বাহুডাল h হয়নে গতিকে এটা কি হ'ব cot theta মানে আমি এই ত্ৰিভুজটোৰ পৰা যদি আমি ফৰ্মুলাটো চাও cot theta ৰ ফৰ্মুলা কি আছিল আমাৰ cot theta মানে কি আছিল cot theta মানে আছিল আমাৰ b/p নহয় জানো তাৰমানে এইডাল বাহু হৰণ এইডাল বাহু গতিকে আমি cot theta ৰ মান আমাক 7/8 দিয়া আছে 7 কিমান 8 তাৰমানে আমাক এইডাল বাহু ধৰা 7k আৰু 7 আৰু অনুপাতহে গতিকে আমি k হিচাপে ধৰিব লাগিব গতিকে এইডাল বাহু আমাক কিমান দি আছে 7k আৰু ধৰা এইডাল বাহু আমাক কিমান দি আছে 8k যেটো আমাক sin theta আৰু cos theta উলিয়াব লাগে গতিকে আমি এইডাল বাহু লাগিব এই ত্ৰিভুজটোৰ এইডাল বাহু লাগিব আমি cos theta ৰ পৰা এইডাল বাহুৰ মানটো পাই যাম 7k 8k কিন্তু আমাৰ ac বাহুডাল নাই গতিকে আমি যদি এই থিটাবোৰ লাব লাগে মানবোৰ লাব লাগে তেতিয়াহলে এই ত্ৰিভুজটোৰ সমকোণী ত্ৰিভুজটোৰ গুটেইডাল বাহুৰ মান লাগিব গতিকে আমি প্ৰথমতে হেইটোই কৰিম এই বাহুডালৰ মানটো উলিয়াই লম ঠিক আছে গতিকে মই এটা মচি দিছো এইটো থাকক এতিয়া তোমালোকে লিখিবা দিয়া আছে লিখিবা কি দিয়া আছে এইটো দি আছে আমাৰ cot theta = আমাক দি আছে কিমান 7/8 আৰু এই ত্ৰিভুজটো আঁকি লবা cot theta = দি আছে 7/8 এতিয়া আমি কম ত্ৰিভুজ ধৰা হল ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজ ABC সমকোণী এই ত্ৰিভুজ ABC সমকোণীৰ যত কোণ B যত B হল কি সমকোণ আমি B কোণটো সমকোণ বুলি ধৰি লৈছো হা আৰু এই C টোক আমি থিটা লৈছো আৰু এংগল C = ধৰি লৈছো আমি এইটো এংগল থিটা ঠিক আছে থিটা ডিগ্ৰী এইটো 90 ডিগ্ৰী ঠিক আছে গতিকে তাৰ পৰা আমি কি পাম therefore আমি cot theta = আমি তাৰ পৰা পাম কি পাম এইডাল বাহু ডিভাইডেড বাই এইডাল বাহু কাৰণ cot theta মানে আসলে b/p আমি কি পাম bc বাই আমি কি পাম ab আৰু cot theta = আমাক অলসো দিয়া আছে কিমান 7/8 therefore আমি এই bc বাহুডালক আমি কিমান ধৰিব পাৰো 7k আৰু ab বাহুডালক আমি ধৰিব পাৰো কিমান 8k যত k এটা কি ধনাত্মক সংখ্যা k এটা কি
কে এটা কি ধ্ৰুৱ বুলি ক'লে হ'ব কে এটা কি ধনাত্মক কি সংখ্যা ঠিক আছে গতিকে চোৱা আমাৰ BC এডালৰ মানটো ধৰিলো 7k আৰু এডালৰ মানটো ধৰিলো 8k এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই AC ডালৰ মানটো নিৰ্ণয় কৰিম গতিকে তোমালোকে লিখিবা আকৌ এতিয়া বুলি কবা এতিয়া ত্ৰিভুজ ABC সমকোণীৰ এই ABC সমকোণীৰ পৰা কি পাম আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ মানে কি আছিল এই অতিভুজডালৰ স্কয়াৰটো বাকি দুডালৰ স্কয়াৰৰ যোগফলৰ সমান গতিকে অতিভুজডাল মানে কি AC আর অতিভুজ AC স্কয়ার ইকুয়াল টু বাকি দুডাল তাৰমানে AB স্কয়ার প্লাস কি BC হোল স্কয়ার এইকে আৰু AC মানে কি AC উলিয়াব লাগে গতিকে AC টো তেনেকে থাকিব প্লাস AB মান কিমান দিছে AB মান আমি 8k বুলি ধৰিছো গতিকে AB ঠাইত মই 8k পাতি দিছো প্লাস BC কিমান 7k হোল স্কয়ার তাৰমানে আলটিমেটলি AC ইকুৱেল টু কিমান পাই যাম এটো হল 64k স্কয়ার আৰু এটো পাই যাম কিমান 49k স্কয়ার আৰু একিটা যদি যোগ কৰো AC স্কয়ার ইকুৱেল টু পাই যাম 113k স্কয়ার হয় না এটা মই ইফালে পাতিছো that implies AC স্কয়ার ইকুৱেল টু আমাৰ হৈ যাব AC স্কয়ার ইফালে লৈ কিমান হ'ব 113 কিমান k স্কয়ার তে k স্কয়ার টো বাহিৰত আহি যাব তাৰ মানে a স্কয়ার 113 আমি ৰুট ওভাৰ ল'ব নোৱাৰো গতিকে এটো তেনেকে থাকি যাব 113 আৰু সেই k টো বাহিৰত আহি যাব তাৰ মানে এই বাহুডালৰ মানটো আমি কিমান পাই গলো ৰুট ওভাৰ 113k এইডালৰ মান কিমান আছিল BC মান আছিল 7k এইডাল আছিল আমাৰ 7k আৰু এইডাল আছিল আমাৰ 8k আৰু এইডাল কলো আমি ৰুট ওভাৰ 117 কি কয় 113 ৰুট ওভাৰ 113k ঠিক আছে গতিকে এতিয়া আমি এই ত্ৰিভুজৰ গুটেইকেইডাল বাহুৰ মানটো উলোৱা হৈ গল গুটেইকেইডাল বাহুৰ মান উলোৱা হৈ গল গতিকে এতিয়া আমাক কি লাগে আমাক sin θ cos θ ৰ মানটো উলিয়াব লাগে আমি গতিকে cos θ আৰু sin θ ৰ মানটো উলিয়াই লম আৰু তোমালোকে তলে তলে পাতিবা মই ইয়াত লিখি দিছো এতিয়া আমাৰ sin θ মানে কি হ'ব sin θ মানে আমাৰ ফৰ্মুলাটো কি আছিল sin θ মানে আছিল আমাৰ p/h তাৰমানে ab/ac ইডাল বাহু হৰণ ইডাল বাহু গতিকে ab/ কি আছিল ac এটা মান কেটা পাইছো ab মানে কিমান 113 ৰুট ওভাৰ 113k আৰু ac মানে কিমান আছিল সৰি ab মানে 8k সৰি ab মানে কিমান 8k আৰু p/h ac মানে আছিল 113 ৰুট ওভাৰ 3k k কেনসেল আউট গতিকে 8/113 আন্ডাৰ ৰুট এটো পালো গতিকে ঠিক সেইদৰে আমি cos θ ওলাই লওঁ cos θ ওলাই লওঁ cos θ ৰ ফৰ্মুলাটো দি আছিল b/h b মানে হল bc h মানে হল কি ac আৰু bc মান কিমান আমি 7k পাইছো আৰু ac মান 113 ৰুট ওভাৰ 113k k কেনসেল আউট যাব গতিকে আমি 7/113 ৰুট ওভাৰ পাইলাম গতিকে আমি sin θ আৰু cos θ আমাৰ মান উলোৱা হৈ গল ঠিক আছে আমি কি কৰিলো প্ৰথমে আমি এই cos θ এইটো যে যেটো দি আছে cos θ 7/8 এইটো ব্যৱহাৰ কৰি পেলাই আমি এইডাল বাহুৰ মান আমি পাই গলো তাৰপিছত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই AC বাহুডালৰ মানটো আমি উলিয়ালো ঠিক আছে গতিকে আমাৰ এই গোটেই ত্ৰিভুজটোৰ গোটেই কেইডাল বাহুৰ আমাৰ মানটো এতিয়া আহি গল ঠিক আছে গতিকে তেতিয়া কি কৰিম আমি sin θ আৰু cos θ টো উলিয়াই লম কাৰণ আমাৰ সেই যেটো আমাক উলিয়াব দিছে তাত sin θ আৰু cos θ আছে হেতু কাৰণে মই sin θ আৰু cos θ উলিয়াই দিলো আৰু যদি কিবা বেলেগ থিতাও থাকিলে হয় ধৰা sec θ থাকিলে হয় উলিয়াব দিব দিয়াত তেতিয়া মই এই sec θ টো উলিয়াই ললো হয় যি লাগে সেইখিনি উলিয়াই ললো হয় গতিকে আমাক লাগে sin θ আৰু cos θ হেতু কাৰণে উলিয়াই ললো গতিকে তোমালোকে এইখিনি পাতি লোৱা এতিয়া আমাক যি উলিয়াব কৰিব দিছে টো উলাও তোমালোকে তলে তলে পাতি গৈ থাকিবা হা এনেকে পাতিবলে এইটো লাইন তাৰপিছত এইটো আছিল তাৰপিছত এইটোই আছিল এতিয়া আমাৰ 1 নম্বৰত উলাব দিছিলে 1 নম্বৰত আমাৰ উলাব দিছিলে আমাৰ কি উলাব দিছিলে ওকে
আমাক ওলাব দিছিলে 1 প্লাছ সাইন থিটা আৰু 1 মাইনাছ সাইন থিটা তলত আছিলে আমাৰ 1 প্লাছ কস থিটা আৰু 1 মাইনাছ কস থিটা এইটো ওলাব দিছে ঠিক আছে গতিকে এতিয়া আমি ইয়াৰ মানখিনি পাতি দিলে হ'ল আৰু কস থিটাৰ ঠাইত কস থিটাৰ মান হেইটো আৰু সাইন থিটাৰ ঠাইত সাইন থিটাৰ মানটো পাতি দিলে হ'ল তাৰ আগতে কি কৰো এইটো কৰাৰ আগতে এটা কাম কৰিব পাৰো এইটো দেখিছা নাই a প্লাছ এটা এটা ফৰ্মুলাত পৰি আছে দুইটা যদি আমি চাওঁ এটা ফৰ্মুলাত পৰিছে ফৰ্মুলাটো হ'ল এইটো মই ফৰ্মুলাটো লিখি দিছো ইয়াত a প্লাছ b a মাইনাছ b এই ফৰ্মুলাটো a প্লাছ b a মাইনাছ b আসলে আমাৰ ফৰ্মুলাটো a স্কয়াৰ মাইনাছ b স্কয়াৰ এইটো ফৰ্মুলা তোমালোকে প্ৰায় পায়েই থাকা সদায় পোৱা এই ফৰ্মুলাটো পাতি ৰাখিবা a প্লাছ b a মাইনাছ b গতিকে ইয়াটো যদি চাওঁ আমি a 1 টো যদি a বুলি ধৰো sin থিটা টো যদি b বুলি ধৰো তাৰমানে যে a প্লাছ b আৰু a মাইনাছ b তাৰমানে এই ফৰ্মুলাটো পৰিছে গতিকে কি হয় a স্কয়াৰ মানে 1 স্কয়াৰ মাইনাছ sin স্কয়াৰ হয় নহয় জানো আৰু তলতো a প্লাছ b a মাইনাছ b গতিকে 1 মাইনাছ cos স্কয়াৰ হয় ঠিক আছে ওকে এতিয়া আৰু এটা কাম কৰিব পাৰো আমি তোমালোকে এটা ফৰ্মুলা তোমালোকে এটাও ফৰ্মুলাখিনি পোৱা নাই বাৰু গতিকে তাৰমানে আমি কি পাম এতিয়া 1 মাইনাছ sin স্কয়াৰ এতিয়া আমি ডাইৰেক্ট মানখিনি পাতি দিও sin থিটাৰ মান পাতি দিও আৰু cos থিটাৰ মান পাতি দিও হয় নাই গতিকে 1 মাইনাছ sin থিটাৰ মান কিমান পালো 8/1/113 √8 divided by 113 ইফালে √over আছে গতিকে স্কয়াৰ আৰু 1 মাইনাছ এটো 7 cos থিটাৰ মান এটো 7/√113 √over গতিকে এটো স্কয়াৰ আছে ঠিক আছে এটো পাইছো তোমালোকে এই ফৰ্মুলা চাইডা পাতি থবা এতিয়া এটো আমি সলভ কৰিব লাগে এটো কি কৰিম সলভ কৰিবলৈ কাৰণে গতিকে এটো স্কয়াৰ হলে কি হৈ যাব এটো 1 থাকিব এটো হৈ যাব 64 আৰু এটো হৈ যাব 113 কাৰণ ব্ৰেকেট আছিল এটো এনেকুৱা দুটা তাৰমানে তলে উপৰে উপৰে 8 8 পূৰণ হ'ব আৰু তলে তলে 113 তাৰমানে এটো এনেকুৱা হ'ব মই কৈ দিছো চোৱা সবে পাৰাই বাৰু তেও কিছুমানৰ প্ৰবলেম হয় এনেকুৱা বিলা ক্যালকুলেশনত মই কৈ দিছো 8 divided by 113 under root আছে এনেকুৱা হোল স্কয়াৰ আছে তাৰমানে কি এনেকুৱা দুটা 113 পূৰণ 8/113 এনেকুৱা দুটা নহয় জানো গতিকে ওপৰৰ কেটা পূৰণ হ'ব কিমান 8 × 64 আৰু তলৰ কেটা পূৰণ হৈ গলে 113 হৈ যাব কাৰণ √over যদি একে সংখ্যা √over ভিতৰত থাকে যদি পূৰণ হয় √root তেতিয়া হলে সেই সংখ্যাটো ওলাই আহে গতিকে ইয়াৰ পৰা এটো এনেকুৱা হ'ব ঠিক হেইদে তলটো হ'ব 149 বাই কিমান 113 ওকে এটো বুজি পাইছা নহয় এটা চোৱা এতিয়া আকৌ ইয়াত কি হ'ব এতে যদি আমি লসাগু লৈ প্লাই কৰো তলত কি হ'ব ওপৰত কি হ'ব তলত 113 থাকিব আৰু ওপৰত 113 64 হৈ যাব নহয় জানো 1 হেই হ'ব এটি ফালে পূৰণ হৈ যাব ঠিক আছে আকৌ তলতো ইয়াটো একে 113 আৰু ইফালে ইফালে গলে 113 49 হ'ব আৰু সব দুই ফালৰ 113 সমান চিনৰ কি বুলি কয় হৰণৰ তলত আছে দুইটাৰ ভগ্নাংশৰ তলত আছে এটো একটিকে কেনসেল আউট হৈ যাব আৰু ওপৰত কি থাকি যাব এটা মই ইফালে পাতিছো কি হৈ যাব ইফালে চোৱা গটিকে 113 64 থাকিব ইফালে 113 49 থাকিব কাৰণ এইকেটা কেনসেল আউট তলৰ কেটা কেবাৰে কেনসেল আউট হৈ যাব 113 কেনসেল আউট হৈ যাব তো 113 64 113 49 থাকিব দে 113 40 মানে 49 113 49 মানে হল 64 এটো হল আনসার আৰু আমাক দুই নম্বৰটো দিছে cot স্কয়াৰ থিটা ওলাব দিছে এটো আমাক যেহেতু সব cot থিটাৰ মান দিয়া আছিল cot থিটাৰ মান দিয়া আছিল আমাক কিমান 7/8 বুলি দিছে হয় না cot থিটাৰ মান দিয়া আছে গতিকে cot থিটাৰ মানটো স্কয়াৰ কৰি দিলে হৈ গল আৰু ইয়াত একো কৰিবলগীয়া নাই তেনেকুৱা এটো স্কয়াৰ কৰি দিলে আমাৰ আনসাৰটো লৈ যাব গতিকে 49 বাই কিমান হ'ব 64 এটো ইমান হেৰি খুবিও নাই তাৰে মানটো কৰি দিলে হৈ গল গতিকে এটো 49 বাই 64 হ'ল এই দুইটাও একেই ধৰণৰে আনসাৰ হয় গতিকে এইকেইটা আনসাৰ ঠিক আছে গতিকে তোমালোকে এটো নোট ডাউন কৰি লোৱা মই চাই হৈ দিছো ওকে গতিকে আজি আমি
এইটো অংক কৰিয়ে সমাপ্ত কৰিলোঁ। নেক্সট ক্লাছত আকৌ আমি লগ হ'ম চবেই। আৰু তোমালোকে যদি মোৰ চেনেলটো ভিডিঅ'বোৰ চাই পেলাই ভাল পাইছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰিবা। ধন্যবাদ।